মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ মানে মই আৰু মোৰ ভাইটি গৈ আছোঁ আয়ুব ইউটিউবাৰ যে তেখেতৰ তাত গৈ আছোঁ। তেখেতৰ তাত মানে মোৰ ভাইটিজনে টাটু এটা আঁকিব। আপোনালোকক মই টাটু কেনেকৈ আঁকে তেখেতে অলপমান জাষ্ট দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো কেনে লাগে আপোনালোকে চাব বাৰু। ঠিক আছে, বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নেকি? আপোনালোকে চাই থাকক। আয়ুব ব্লগ বুলিও আছে, আপোনালোকে চাব পাৰে তেখেতৰ হেৰিবোৰ ব্লগবোৰ। আপোনালোকে তাত আয়ুব ব্লগ গৈ কিনে তাত চাৰ্চ কৰিলে আপুনি পাই যাব। গতিকে তেখেতৰ ভিডিঅ'বিলাক চাব পাৰে আপোনালোকে তাত গৈ। ঠিক আছে, এতিয়া মই আপোনালোকক তেখেতে কেনেকৈ টাটু আঁকিব মই জাষ্ট অলপমান দেখাই দিম, আপোনালোকে চাব হা। ঠিক আছে, মই আৰু মোৰ ভাইটি ৰুমৰ পৰা ওলালোঁ। এতিয়া আমি গৈ আছোঁ আয়ুবদাৰ ষ্টুডিঅ'লৈ। যিহেতু প্ৰথমবাৰ তেওঁৰ ষ্টুডিঅ'লৈ যাম, তেওঁ ফোন কৰি মাতিছে আমাক। গতিকে কিবা এটা ভাল লাগি আছে, আপোনালোকক দেখাব পাম, লগতে এজন ইউটিউবাৰক লগ পাম। আপোনালোকে হয়তো গমেই পায় আয়ুব ব্লগ বুলি আছে, তেখেতৰ ইউটিউব ভিডিঅ'বোৰ এনেকৈ চাব পাৰে। আয়ুব ব্লগ বুলি চাৰ্চ কৰিলে আপোনালোকে তেওঁৰ ভিডিঅ'বোৰ চাব পাৰে। তেনেকৈ আজি মই তেখেতৰ লগত জাষ্ট এনেই অলপ কেনেকৈ টাটু আঁকিব জাষ্ট সেইখিনি মই আপোনালোকক দেখাম। গতিকে চাই থাকক না, কি জ'চ হ'ব না ভিডিঅ'টো। মানে কিবা এটা ভাল লাগি আছে, জাষ্ট কি ক'ম আৰু ভাষা নাই। এতিয়া চাই থাকক। ফাইনেলি আমি তেখেতৰ ষ্টুডিঅ' পাই গ'লোঁ আৰু আয়ুব দাই মানে কি পূৰা লাগি গৈছে টাটু আঁকাত। এয়া পূৰা টাটু আঁকি আছে আমাৰ আয়ুব দাই। আপোনালোকে চাওক, অলপমান দেখাই দিছোঁ। মানে কি তেওঁৰ ষ্টুডিঅ'টো চাওক না, কি মজা বনাইছে। আপোনালোকে আহিব তেওঁৰ ষ্টুডিঅ'লৈ আৰু যদি টাটু আঁকিব বিচাৰে কোনোবাই। এয়া তেখেতে পূৰা লাগি গৈছে। লগতে আৰু এজন আমাৰ দাদা আহি পাইছে ইউটিউবাৰ। তেখেতে নিউজ লাইভত কিবাকিবি জব কৰিও আছে, লগতে ইউটিউবৰ ভিডিঅ' বনায়। আপোনালোকে চাব পাৰে, তেখেতৰো ভিডিঅ' আছে। এতিয়া মানে কি আৰু হ'বই আৰু জাষ্ট অলপমান বাকী আছে। তেখেতে পূৰা মানে লাগি আছে আৰু কামত। চাওক মানে কি ধুনীয়া বনাইছে, মজা বনাইছে, পূৰা এজিটিভ বনাইছে। চাওক আপোনালোকে। ফাইনেলি আমাৰ টাটু কমপ্লিট হৈ গ'ল আৰু আয়ুবদাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান ধুনীয়াকৈ আঁকি দিয়াৰ বাবে। ধন্যবাদ।